Hi guys, to welcome to back my YouTube channel Bullet Raja 360. আজি মানে আমি ফুৰিব আহিছো আৰু আজি আমি ইকো পাৰ্কত যাম আৰু সব ধুনীয়া ভিউজটো বহুত ধুনীয়া হয় একদম বঢ়িয়া লাগিছে মানে আৰু ইয়া সব সকলো আছে আমি ট্ৰেইনখন চাব আহিছো ট্ৰেইন এইখন সব ট্ৰেইন ধুনীয়া ইয়া সকলো আছো আমি আরে ऐसा सेल्फी उठी আছে আমি যাই আছি ইফালে আৰু ইয়া ৰাজদীপ আৰু যাই আছে আগত বহুত ভাল লাগিছে ট্ৰেইনখন লেট মানে ট্ৰেইনখন সব ট্ৰেইনখন লেট আৰু যাই আছি এতিয়া আৰু সাউন্ড অলপ কম আহি আছে মানে বহুত মানে আৱাজ এইভাবে কম আহি আছে সাউন্ড আপোনালোকে এডজাস্ট কৰি ল'ব আৰু এছা এই দুটা আমাৰ বেগ দুখন লৈ যাই আছে আকৌ মানে দোকে ৰাখি থৈ দিছো মানে বেগ লগৰ কাৰণে মানে ৰাখি থৈ দিছো হাল দৈ মানে বেগ লৈ যাই আছে মানে আৰু ইয়াত কফি ললো গৰম কফি লৈছো আমি কফি লৈছো আমি কফি লৈছো কফি ললো বহুত গৰম আৰু কফিটো ট্ৰেইন ৰখি আমি গোটেই এটা এনেকৈ নাছিলোঁ ট্ৰেইন ৰখি আছোঁ ট্ৰেইনখন আহি পালে ৰখি আছোঁ আমি ট্ৰেইনত যাম মই আমাৰ টিকেট কনফাৰ্ম মানে ৰখি আছোঁ ট্ৰেইনৰ টিকেট দেখি ট্ৰেইনৰ টিকেট কাটিছোঁ আৰু আমাৰ এই টিকেট কৈছে এখন ফাইনেলি ট্ৰেইন আহি পাইছে আৰু আমি ট্ৰেইনত যাম এতিয়া কেনে বাপ কেনে এক্সপিৰিয়েঞ্চ কেনে মোবাইল ডাঙৰ বন্ধ কৰি দিম মই মোবাইল পকেটত সোমাই দিয়ে আমি বঙাইগাঁও আহি পালোঁ বঙাইগাঁও হাই গাইছ তো ফাইনেলি আহি পালোঁ ইকো পাৰ্ক আৰু ক'ত গেলা বাপ ক'ত গেলা বাপ 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 তোমাৰ এক্সপিৰিয়েঞ্চটো কাৰ দৰ্শক ভাল লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এতিয়া আমি মানে অলপ কিবা খাম মানে খাইছে বঢ়িয়াকৈ যাম আৰু ফাইনেলি পৰঠা আহি পালে পৰঠা খাম এতিয়া ধুনীয়াকৈ পৰঠা খাম ফাইনেলি আমি বঢ়িয়াকৈ পৰঠা খাই যাই আছোঁ ইকো পাৰ্ক বুলি কিমান মিনিট লাগিব আৰু 25 মিনিট লাগিব 25 মিনিট পাছত বঢ়িয়াকৈ ইকো পাৰ্ক পাম আৰু এনেকৈ বুলি যাই আছোঁ বহুত গৰম দিছে আজি মোটামুটি 33-34 ডিগ্ৰী চেলচিয়াছ গৰম দিছে আৰু ট্ৰেইন আহিছে হ'ব কিন্তু ট্ৰেইন আহিছে আৰু ফাইনেলি আমি উল্টা ৰাস্তাত আহি পাইছোঁ উল্টা ৰাস্তা দি লৈ আহিছে উল্টা ৰাস্তা দি আৰু আমি ট্ৰেইনখন যাৰ পিছতে মানে আমি ৰাস্তাটো মানে ক্ৰচিং কৰিব পাৰিম এতিয়া নলওঁ এইখন ট্ৰেইন আহি আছে আৰু গোটেই এটা এনেকৈ মানে চাৰি থাকিব লগা অৱস্থা হৈছে অহাৰ কাৰণে মানে গোটেই এটা কাৰণে চাৰি থাকিব লগা হৈছে মানে ট্ৰেইনখন আহিলে আমি সেইটো চাইডে যাব পাৰিম নাই মানে ফাইনেলি ট্ৰেইনখন গ'ল আৰু এতিয়া আমি যাই আছোঁ মানে ৰাস্তাটো মানে উল্টাখন হৈ গৈছে এটা কিবা অদ্ভুত ৰাস্তাৰে লৈ যাই আছে মানে এটা অদ্ভুত মানে কেনেহেন মানে জেগাটো চাওক এটা অদ্ভুত ৰাস্তাৰে যাই আছোঁ একদম মানে অদ্ভুত মানে কি ক'ম জেগাটো বহুত ধুনীয়া হয় নেচাৰেল জেগা একদম যাই আছোঁ এনেকৈ বুলি আহি আছোঁ গৰমত আৰু বেছি দূৰ নাই আৰু মোটামুটি 10 মিনিটমান আছে 10 মিনিট পাছত পাই যাম বুলি আহি আছোঁ গৰমত মানে ফাইনেলি ইকো পাৰ্কত আহিছোঁ আৰু ইকো পাৰ্ক বন্ধ মানে কি ক'ম আৰু ট্ৰেইনৰ টিকেট মানে চৰি মানে টিকেটৰ কথা সুধি আছে আৰু আপোনাৰ ইকো পাৰ্কত আহিছোঁ কি ক'বি মানে বন্ধ মানে কি ক'ম ফুৰিবলৈ আহিছোঁ মানে ইকো পাৰ্ক বন্ধ এতিয়া আমি বৰজৰা যাম মানে মাথা মাৰি আছোঁ মানে বৰজৰা ফাইনেলি এতিয়া আমি বৰজৰা যাম মানে আৰু এতিয়া মানে কিবা ফটো উঠিব মানে মেমৰিজ ৰাখা হিচাপে আমি যাম এতিয়া বৰজৰা যাম বৰজৰা তো আমি এতিয়া যাই আছোঁ বৰজৰা পিলপিলি যাম ভাড়া লাগে ইয়াত 800 টকা আমি দিম খুব বেছি 600 বা 850 টকা
আমি যদি তাতে পানী নাপাওঁ তেতিয়াহ'লে মানে মূৰ্তি গা ধুব লাগিব দেৱীতে ফোন মাৰছিল ফোনটো কাটি দিছো এইখন নামিলে এতিয়া আমি খাম গোলা পুৰা আহিছে গোলা খাম এতিয়া আমি ধুনীয়াকৈ গোলা খাম চাওক ভিউটো ধুনীয়া ভিউ 10 টকা দিয়ক না আমি ইমান বহুত দূৰৰ পৰা আহিছোঁ দিয়ক 10 টকাটো দিয়ক বহুত দূৰৰ পৰা আহিছোঁ আপোনাৰ দোকানটো চেল যাব দিয়ক মই ইউটিউবত ভিডিঅ' বনাওঁ আপোনাৰ দোকানটোৰ নাম দেখাই দিওঁ এইটো দোকানটোৰ নাম আপোনালোকে আহিব ইয়াত খাবলৈ আহিব গোলা খাবলৈ আহিব आपका नाम क्या है बता देते ना आपका नाम क्या है अंकल का नाम है मोहम्मद सनवाल बहुत सनवार है बहुत अच्छा गोला बनाते होगा आप लोग खाने के लिए आते हैं यहाँ पर और गोला ले लिया सॉरी गोला ले लो बच्चा जाम पिलपिली जाम गोला खाई गोला ये बरसरा पर मारे एक से बाहर के देखते तारे किस पाले देखा ना जाए माने ऑडियंस को दिसो और सब अरे पूरा बैग से माने आले माने बढ़िया कान माने जाइए माने बैग से आले दिसो आगवा सब जगह नहीं माने बैग से आले फाइनली माने अवस्था एकदम भया माने पानी सानी सब के बहुत प्या लागছে माने का नहीं आसो पिलपिली दे बहुत बोरिंग लागছে যাই বলে ভাল লাগবো আর পিলপিলির পিকআপ বাড়ে দিছে একদম পুরা বেশি টাইম নাই আর 3 কিলোমিটার মান আছে তারপর আমি বরজরা বড়িয়া কোন পাম এ সব ভিউ সব উঠিয়া ভিউ হাই বড়ি কি ভাবলি আমরা বিনা না লো গাইস এটা আর ফাইনালি পিলপিলি চলাব লাগিছে রাজদীপে রাজদীপ কোজা কেনে পিলপিলি খাই ভাল লাগছে না পানীয়া কান পানী চানি লৈ লৈছো খাবলৈ আৰু সব বঢ়িয়া পানী আরে আমলেট নকয় এতে মামলেট বুলি কয় আৰু সব আছে না আজি ভিডিও করতে লাগা ভিডিও হৈ আছে আৰু ফাইনালি পানী বলে নাই এতে মামলেট খাবা এতে মামলেট খাই আছে পানী নাই এতে মামলেট হৈ গৈছে হাওৰ দিমা মামলেট খাই আছে আৰু কোনা হিচাপে খোজা ভালে কিন্তু পানী নাই বুলি কৈ আছে চবে মানে বহুত কষ্ট কৰি আহিছে কিন্তু লছ হ'ল লছ হ'ল নাই মানে পানী চানী নাই বুলি কৈ আছে পিলপিলি নামে দিলা আৰু পিলপিলি খান যাই আছে আমাক নামে দিছে পিলপিলি খান টানবা ধৰে মানে নামে দিছে এটা যাই আছো চব পিলপিলি খান গেল দেখো জায়গা কথা বহুত ধুনীয়া কিন্তু এইগিলাখনত পানী থাকে কিন্তু পানী নাই মানে এইগিলাখনত অলপ পানী আছে মানে অলপ আহি লাভ নাই মানে পানী চানী নাই মানে ইমান বাকী ভিউজটো বঢ়িয়া ধুনীয়া জায়গা মানে একদম নেচাৰেল কিন্তু পানী অলপ আছে বেছি পানী নাই মানে আৰু ফাইনেলি গাইজ পানী চানী এখন আৰু তাহো আহি আছে দেখোন পাছে তাহো আমাৰ লগত আহি আছে পইচাবিলাক মানে লছ হ'ল মানে একো লাভ নহ'ল মানে আহি এনেকৈ মানে আহি আছোঁ আৰু কি ক'ম আৰু একো ভাল লগা নাই গৰমত মানে পাহাৰৰ ওপৰে যাই থাকিব লাগে অৱস্থা আমাৰ যাই আছোঁ পাহাৰে একদম ওপৰত যাওঁ যি হয় দেখা যাব আৰু এনেকৈ আহি আছোঁ বিৰাট ডেঞ্জাৰ ৰাস্তা হয় মানে বিৰাট ডেঞ্জাৰ বহুত তেনেকৈ ভাগৰ লাগিছে আহি পুৰা শুকাই গৈছোঁ মানে আহি আৰু এনেকৈ আহিছোঁ এতিয়া শিৱ মন্দিৰ পাব ধুনীয়াকৈ ইয়াতে শিৱ মন্দিৰ পাব পুৰা অলপ পানী আছে যি হওক দেখা যাওক বৰষুণ নাই কাৰণে মানে পানী নাই মানে সেইটো কৈছে আমাক আৰু কি কৰিম যাই আছোঁ এনেকৈ চাওঁ কি হয় আমি মেইন কোৱা অলপ পানী আছে মানে অলপ পানী আছে এনেকৈ আহি পালোঁ এৰে পৰা আগতে বহুত পানী ওলাইছিল লেকিন এতিয়া মানে নোলাই মানে এই পাইপৰ পানী নিচিনা অলপ কিবা পানী ওলাই আছে অলপ পানী ওলাই আছে মানে আৰু চাওক অলপ পানী মানে একদম অলপ পানী মানে আহি আছে এৰে পৰা একদম অলপ পানী চাওক ডাঙৰ পানী মানে কি হ'ব এইখিনি পানীত গা ধুম একদম অলপ পানী মানে
পুৰা মানে চাওক ঘামে গৈছে মানে এই বহুত দূৰৰ পৰা মানে এনেকৈ আহিছোঁ পথাৰত আহিছোঁ চোলা খুলি দিব একদম এপ চেপ উলিয়াই দিছোঁ অৱস্থা বয়া আৰু ডিমত হৈছোঁ চব গৰম লাগছে আৰু খোজ যাওঁ এতিয়া আমি চব খলাপ নহলাপ পইচা লাগছে মানে